নমস্কাৰ ভিউৱাৰসকল পুনৰ এটি নতুন ভিডিঅ'লৈ মই জিম্পিয়ে মোৰ ইউটিউব চেনেল অনুজি এজি আছামিছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এযোৰ ডিজাইনিং কাপোৰৰ পৰা ভিডিঅ' বনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব। মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে অহা সকলে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো দবাই দিব। এতিয়া আহকচোন কি বনাইছোঁ আপোনালোকক দেখুৱাই দিম। আজি মই কাপোৰযোৰ ডিজাইন কৰিছোঁ কলকা দি। মই গোটেই কাপোৰযোৰ কলকা দিয়ে বনাইছোঁ। সাইডত দিছোঁ সৰুকৈ কলকা আৰু মাজত দিছোঁ ডাঙৰ কলকা। চাবচোন কেনেকুৱা হৈছে। এই কলকাটো মই বনাইছোঁ হোৱাইট কালাৰ দি। এয়া চাওক আৰু এইটো হ'ল সাইডত বনাইছোঁ মই। কলকাটো আঁকি আমাৰ কমপ্লিট হৈ গৈছে। এয়া চাওক। এতিয়া কলকাটোৰ মাজত আমি গোল্ডেন কালাৰ গ্লিটাৰ দি বনাই দিছোঁ। এয়া চাওক। অলৰেডি আমাৰ কমপ্লিট হৈ গ'ল কলকাটো। তাৰপিছত আমি ডাঙৰকৈ বনোৱা কলকাটো আপোনালোকক দেখুৱাই দিছোঁ। এইটো চাওক কেনেদৰে বনাইছোঁ। এইটো আমি মাজত দিছোঁ কাপোৰযোৰৰ। কলকাটোত আমি গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিছোঁ। চাওকচোন কেনেদৰে বনাইছোঁ আৰু কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। অলৰেডি কমপ্লিট হৈ গ'ল। এয়া চাওক। মেখেলাখন হ'ল এইখন। মই যিহেতু কাপোৰযোৰ কণ্ট্ৰাষ্ট কৰি বনাইছোঁ। চাদৰখন হ'ল অৰেঞ্জ কালাৰ আৰু মেখেলাখন হ'ল ব্লু কালাৰ। চাওকচোন কেনেকুৱা লাগিছে। কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পাছত এইযোৰ চাওক। চাদৰখনৰ পাৰিত মই এটা পটি লগাই দিছোঁ। কাপোৰযোৰ বাৰু কেনেকুৱা লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে অহাসকলে ছাবস্ক্ৰাইব কৰি দিব।